প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি একেবাৰে সহজতে বনাব পৰা মিঠাই ৰেচিপি এটা আপোনালোকলৈ আগবঢ়ালোঁ, যাক আমি চানা মুৰ্কি বা চানা খুৰমা বুলি কওঁ। এবিধ মিঠাই বনাবৰ কাৰণে মাত্ৰ দুটা সামগ্ৰীৰ প্ৰয়োজন হয় আৰু একেবাৰে কম সময়তে বনাব পৰা যায়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব। আহক তেতিয়াহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াত মই 200 গ্ৰাম পনীৰ লৈছোঁ আৰু লৈছোঁ চাহ খোৱা কাপেৰে একাপ চেনি। ইয়াত 100 গ্ৰাম চেনি আছে। ৰেচিপিটোৰ কাৰণে এই দুবিধ সামগ্ৰীৰ প্ৰয়োজন হ'ব। প্ৰথমতে আমি পনীৰখিনি সৰু সৰুকৈ টুকুৰা কৰি ল'ম। ফ্ৰ'জেন পনীৰবিলাকতকৈ ঘৰতে বনোৱা পনীৰ নাইবা মিঠাই দোকানত কিনিবলৈ পোৱা পনীৰেদি এই ৰেচিপিটো বনাব, তেতিয়া বেছি ভাল হয়। এতিয়া মই পনীৰখিনি একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। পনীৰখিনি এটা জোখত কাটিবলৈ চাব আৰু বৰ বেছি ডাঙৰ নকৰিব, এনেদৰে সৰু সৰুকৈ কাটিব। পনীৰখিনি কাটি লোৱা হৈ গ'ল। এতিয়া মই কেৰাহী এখন পাতিলোঁ, তাতে চেনিখিনি দিলোঁ আৰু মই যিটো কাপেৰে চেনি জুখিছোঁ সেই একেটা কাপেৰে আধা কাপ পানী দিছোঁ। চেনি যিমান লয় তাৰ আধা পানী দিব। এতিয়া মিডিয়াম জুইত এইখিনি উতলিবলৈ দিম। মাজে মাজে এনেকৈ লৰাই থাকিব। চেনিখিনি গলি গ'ল আৰু এতিয়া এইখিনি অলপ সময় পগাই ল'ব লাগিব, অলপ আঠা আঠা হোৱালৈকে। তাৰপিছতহে পনীৰখিনি যোগ কৰিব আৰু মাজে মাজে এনেকৈ লৰাই থাকিব। কেতিয়াবা চেনিত অলপ লেতেৰা বা ইম্পিউৰিটিজ থকা দেখা যায়, তেতিয়া আপোনালোকে এইখিনি সময়তে ডাঙৰ চামুচেৰে 2 চামুচ গাখীৰ যোগ কৰি দিব। গাখীৰ অকণমান যোগ কৰি দিলে চেনিত যিখিনি লেতেৰা থাকে সেইখিনি ওপৰলৈ উপঙি আহিব আৰু চামুচেৰে আঁতৰাই দিব পাৰিব। কাৰণ চেনি পানীখিনি চাফা হ'লেহে খুৰমাকেইটা বগা বগা হ'ব আৰু মোৰ সেই কামটো কৰিবলগীয়া হোৱা নাই। আৰু এতিয়া অলপ সময় পগাই লোৱাৰ পিছত মই চেক কৰি লৈছোঁ। এনেদৰে আঙুলিৰ মাজত লৈ চেক কৰিব। সকলোৱে জানেই, অলপ যেতিয়া আঠা আঠা হ'ব বা সৰু তাৰ নিচিনা হ'ব, তেতিয়াই পনীৰ কেইটুকুৰা দি দিব। ইয়াতকৈ আৰু ডাঠ কৰিব নালাগে, কাৰণ চেনি পানীখিনি বহুত বেছি ডাঠ হৈ গ'লেও পনীৰ কেইটুকুৰাৰ ভিতৰলৈকে চেনি পানীবোৰ নোসোমাব। এতিয়া লাহে লাহে এনেদৰে লৰাই থাকিব। পনীৰখিনি দিয়াৰ পিছত বৰ বেছি জোৰেৰে নলৰাব, কাৰণ বহুত ছফ্ট থাকে, ভাগি যাব পাৰে। সেইকাৰণে এনেকৈ লাহে লাহে লৰাই থাকিব আৰু এতিয়া মিডিয়াম ফ্লেমতে উতলাই ল'ম আৰু এইখিনি সময়তে পনীৰখিনি ধুনীয়াকৈ সিজি যাব আৰু লগতে চেনি পানীখিনিও ভিতৰলৈকে সোমাই যাব। ইয়াত আৰু এতিয়া বেছি কাম নাই। এইখিনি অলপ ডাঠ হোৱালৈকে আমি উতলাই ল'ম আৰু মাজে মাজে লৰাই থাকিম। গোন্ধটো অলপ ভাল হ'বৰ কাৰণে ইয়াতে মই 3-4টামান ইলাচি খুন্দি পেলাই দি দিছোঁ। এইটো অপশ্যনেল হয়, নিদিলেও হ'ব। অলপ সময়ৰ পিছত চেনি পানীখিনি দেখিছে আগতকৈ ডাঠ হৈ আহিছে আৰু এইদৰে দি চাব, তেতিয়াই গম পাব। চেনি পানীবোৰ যেতিয়া ডাঠ হৈ আহিব তেতিয়া এইদৰে বগা বগা হৈ আহে। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। গেছৰ ফ্লেমটো অফ কৰি এতিয়া লাহে লাহে এনেদৰে লৰাই থাকিম। যিমানেই চেনি পানীখিনি ঠাণ্ডা হৈ আহিব সিমানেই ডাঠ হৈ আহিব আৰু পনীৰখিনিৰ গাত ভালদৰে লাগি ধৰিব। এতিয়া আমি খুৰমাকেইটা এটা এটা হৈ যোৱালৈকে এনেদৰে লাহে লাহে লৰাই থাকিব লাগিব। দেখিছে চেনি পানীবোৰ ধুনীয়াকৈ শুকাই গৈছে আৰু পনীৰখিনিৰ গাত লাগি ধৰিলে। চেনি পানীবোৰ যেতিয়া ডাঠ হৈ আহিব তেতিয়া গেছৰ ফ্লেমটো অফ কৰি লাহে লাহে লৰাই থাকিব, এইদৰে এটা এটা হৈ যোৱালৈকে। একেবাৰে সহজ বনাবলৈ, গতিকে আপোনালোকে যিসকলে আজিলৈকে ঘৰত এনেদৰে চানা খুৰমা বনোৱা নাই, এবাৰ বনাই চাব, নিশ্চয় বহুত ভাল পাব।
এয়া মোৰ হৈ গ'ল। যদি চেনি গুড়িবিলাক তলত ৰৈ যায় তেতিয়া আপোনালোকে সেইখিনি পেলাই নিদি চাহ বনাওঁতে নাইবা লাড়ু পিঠা এইবিলাক বনাওঁতে ইউজ কৰিব পাৰে। কিন্তু আজি মোৰ চেনি গুড়ি অকণমানো ৰৈ যোৱা নাই, খুব ধুনীয়াকৈ পনীৰখিনিৰ গাত লাগি ধৰিছে। এয়া এতিয়া মই এটা বাতিলে উলিয়াই ল'ম। দেখিলেই চানা খুৰমা ঘৰত বনাবলৈ কিমান সহজ, গতিকে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাব। যদি ৰেচিপিটো চাই ভাল লাগিল লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে। আকৌ এটা নতুন ৰেচিপিৰ সৈতে লগ পাম। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।